Hello everyone, welcome back to my channel Food Mania. আৰু এইটো ভিডিও হ'ব 31st আৰু 1st জানুৱাৰী দিন দুটা মই কেনেকৈ কটাও কি কৰো কত ফুৰো কি খাও হেকিনি দেখাও আৰু প্ৰথমতে ইয়া দৃশ্য হৈছে অফিস অহাৰ পিছত মই আৰু মোৰ দুগৰাকী ফ্ৰেণ্ডে অফিসৰ পৰা ওচৰতে ব্ৰেকফাষ্টটো কৰি ললো তো হেয়া তাৰে দৃশ্য তাৰ পিছত দিনটো ইয়া দেখাই থাকিম আপোনালোকে হেকলৈকে চাই থাকিব এইটো আপোনালোকৰ লগত নতুনকৈ দুজন ফ্ৰেণ্ডৰ লগত চিনাকি কৰাই দিম আগতে দেখা নাই মোৰ ভিডিঅ'ত তো এফালে হাখন এ ৰোমা আৰু হেয়া ডিম্পল বা হাই হাই তো দুজনীক আজি চিনাকি কৰাই দিলোঁ কেতিয়াবা ওলাই থাকিব ভিডিঅ'ত তো আহিলোঁ এতিয়া অলপ কাম কৰিলোঁ ৰাতিপুৱা সোনকালে তো আমি ব্ৰেকফাষ্ট একো কৰা নাছিলোঁ তো কিবা এটা খাই ল'লোঁ আৰু আকৌ অফিচত কাম কৰিম সিহঁতৰ সময়ত আমি কি খাওঁ আজি দেখাম সেইখিনি ভিডিঅ' কৰিম অ'কে তো লাঞ্চত লগ পাম অ'কে তো এতিয়া লাঞ্চ টাইম আমি এতিয়া খাব লৈছোঁ তো দেখাই লওঁ কি খাম এয়া ডিম্পল বাই ডিম্পল বাই এয়া মোৰ মই আনিছোঁ আমলেট আৰু মই আনিছোঁ এয়া ফ্ৰাইড ৰাইচ আৰু এয়া ৰোমাৰ চিকেন আনিছে ৰোমাই আমাকো খুৱাব ৰোমাই তেলখিনি ক'তা বাপৰে তেল দিছে মান এয়া আমাক ৰোমাই একদম ভাগযোগ কৰি খাব লৈছোঁ খোৱা আৰু এয়া হ'ল 31st নাইটৰ খানা আমি সকলোৱে মিলি এয়া খানা খাই আছোঁ মই এতিয়া কিবা বনাই আছিলোঁ সকলোৱে মিলিজুলি বনাই মেলি বহুত ধুনীয়াকৈ 31st দিনাখন খোৱা হ'ল বহুত কিবাকিবি চিকেন ফিছ এগ বহুত কিবাকিবি খালোঁ তাৰে অলপ দৃশ্য এয়া হ'ল 2022 ফাৰ্ষ্ট মৰ্ণিং 1st জানুৱাৰী দিনাখন মই প্ৰথমে গণেশ মন্দিৰ আহিলোঁ গণেশগুৰি গণেশ মন্দিৰ তাতে সেৱা কৰিলোঁ সকলোৰে ভাল হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ নিজৰ লগতে সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিলোঁ বেমাৰ আজাৰবোৰ যাতে কমে আৰু যাতে আগৰ দুবছৰৰ নিচিনা বেমাৰ নহয় তাৰে কামনাৰে তো এতিয়া আমি আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ মন্দিৰত ইমানেই বেছি ভিৰ তো সেইকাৰণে বেছিকৈ দেখাব নোৱাৰিলোঁ অলপ দেখালোঁ মন্দিৰৰ পৰা ওলাই এয়া ব্ৰেকফাষ্ট কৰি আছোঁ এয়া ব্ৰেকফাষ্ট মোগলাই পৰঠা আমি এতিয়া খাম এতিয়া তুমি কি খাই আছা প্ৰসাদ খালে ব্ৰেকফাষ্ট কৰি পেলাই প্ৰসাদটো টেষ্টি আছিল নে বহুত টেষ্টি আছিল ন পৰঠাটো একদম বহুত টেষ্টি এখন দেখাই দিয়ক এখন খাব পাৰিব কেতিয়াবা আহিবলৈ তই দেখাই দে তই দেখাই আছোঁ মই গণেশগুৰিত আছে গণেশগুৰিৰ ভিতৰত এইখন প্ৰিয়া চুইটছ ইয়াতে আমি আজি মোগলাই পৰাঠা খালোঁ একদম এফৰ্ডেবল প্ৰাইচত বহুত টেষ্টি বস্তু আছে আৰু এয়া আমি মন্দিৰৰ পৰা আহিলোঁ তাৰপৰা ব্ৰেকফাষ্ট কৰিলোঁ তাৰপিছত আহি এতিয়া আমি ৰুম যাম ৰুম গৈ অলপ ৰেষ্ট কৰিম দিনটো ৰুমতে থাকিম অলপ সন্ধিয়া ওলাই আহিম আকৌ মন্দিৰৰ পৰা আহি অলপ ৰেষ্ট ল'লোঁ আৰু দুপৰীয়া ভাতটো ৰুমতে খালোঁ বৌয়ে কালি ৰাতিৰে যি খানাৰ চিকেন চিলি ফিছ কিবা পনীৰ এগ যি আছিলে চব অলপ দিলে আৰু সেয়া খালোঁ খাই লৈ অলপ চিনেমাখন চালোঁ ৰেষ্ট ল'লোঁ
আৰু এতিয়া আমি ওলাই যাব লৈছোঁ আৰু এতিয়া মই এইটো মোৰ আউটফিট মই ওলাইছোঁ তো আমি ৰেডি হৈছোঁ তো ৰেডি হৈ এতিয়া আমি অলপ ওলাই যাম ফুৰিবলৈ দেখাইছোঁ আৰু ইয়াৰ গ্ৰন্থমেলাৰ দৃশ্য সন্ধিয়া ওলাই পোনপ্ৰথমে আমি গ্ৰন্থমেলাত গ'লোঁ আৰু তাতে ইমানে ভিৰ আৰু হুলস্থুল আছিলে যে একো তাতে ক'ব পৰা নহ'লে কিবা অলপ কৈছিলোঁ যদিও ভালকৈ ভইচটো নাহিলে তো এয়া আমি খাই আছিলোঁ মই আৰু ভণ্টি বিশেষকৈ সৰু পোৱালি বুবুৱে বেছি ভাল পাওঁতে আমি সেইখিনি ভালকৈ চালোঁ আৰু এইখন হ'ল জম্বি আৰু এয়া হ'ল আমি গ্ৰন্থমেলাৰ পৰা ওলাই খাবলৈ যোৱা দৃশ্য এয়া খাই আছোঁ এইখন হ'ল চানমাৰী থোপ্পা চকলেট কেক কোনো চিকেন দেখায় শ্বেয়াৰ কৰি দিব এয়া খুৱাই দিব ঠাণ্ডা বতৰ নেমু খাই ভাল লাগে এনেকুৱা অ'পেন স্পেচত খাবলৈ মই বিৰাটেই ভাল পাওঁ গৰম